সাবস্ক্রাইব আৰু লাইক কৰিব দেই দাদা শুনক দাদা ভণ্টি বাইদেউ চবকে কৈছোঁ লাইক কৰিব দেই শ্বেয়াৰ কৰিব শ্বেয়াৰ আমি ইয়াতে আছিলোঁ আমি ইয়াতে খাই বৈ মেলি ল'লোঁ একচুৱেলি কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল মই শুক্লাং বৰগোহাঁই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ সকলোৰে ভাল তো আজি আমি গৈ আছোঁ এডোখৰ জেগালৈ ধুনীয়াকৈ তো এতিয়া পালোহি বৰ্তমান এডোখৰ সোণাৰী পাৰ হৈ আহিলোঁ অলপমান তো ইয়াতে অলপমান এনেই তাৰ ঘৰৰ পৰা আহি মানে ইয়াতে আহি ৰেষ্ট লৈছোঁ মানে তো এডোখৰ জেগাডোখৰ প্লেচটোৰ নাম নাজানো একচুৱেলি তো মোৰ লগত আছে বিপ্লৱ কিবা ক'বা নি তো বাকী আগত দুটা গৈ আছে আমাৰ অলপমান দেৰি হ'ল তো সেইটো কাৰণে সিহঁতক আগত পঠিয়াই দিলোঁ তো এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ বাকীখিনি আপোনালোকক লগ পাইছোঁ মটৰ ব্লগত তো ক'ত গৈ আছোঁ আপোনালোকে হয়তো গম পাইছে বহুতে জেগাডোখৰ এইকেইদিন পূৰা ভাইৰেল হৈ আছে ফেচবুক হোৱাটছআপ হওক ইনষ্টাগ্ৰাম হওক য'ত পূৰা ভাইৰেল হৈ আছে তো য়েছ আমি গৈ আছোঁ লংডিং লাষ্ট টাইম আহোঁতে আমি ইয়াত ৰখিছিলোঁ তো গাড়ীখন মই ইয়াতে ৰখাইছিলোঁ दिख गया हमें ए बच्चा पार्टी क्या कर रहा है क्या नाम है तुम्हारा हैं आलम क्या क्या इस दुकान का मालिक तुम हो हाँ दे दो खाने के लिए कुछ दे दो क्या देगा स्माइल दे दो स्माइल एक स्माइल दे दो যিমান যি হ'লেও ফ্ৰণ্ট ছিটত আহি আপোনালোকক ফিলটো দিব নোৱাৰিম সেইটো কাৰণে ফ্ৰণ্ট ছিটত আহি গ'লোঁ বিপ্লৱ আৰু মই আহিছোঁ তো আগত গৈ আছে মণি আৰু তাৰ লগত কোনোবা এটা গৈ আছে তো একচুৱেলি আমাৰ কিমান 4-5টামান যোৱা কথা আছিলে একচুৱেলি তো আগতো কেইবাবাৰো প্লেন বনালোঁ তেনেকৈ প্লেন কেঞ্চেল হৈ গ'ল মানে যোৱা নহয় প্ৰত্যেকবাৰে যামকৈ তেনেকৈ কিবা নহয় কিবা প্ৰব্লেম হৈ যায় তো সেইটো কাৰণে একচুৱেলি আজি বোলো 2-4টাই ওলালে যেটা হ'লেও 2টা হ'লেও গুচি যাম তো সেইটো কাৰণে গুচি আহিলোঁ তো মোৰ বাইকখন নানিলোঁ তো ইয়াৰ লগতে আহিছোঁ মই এখন ইয়াৰে R15 বাইকখন একো প্ৰব্লেম নাই খালি মানে এগ্ৰেছিভ যিহেতু আৰু হাতত জোৰটো বেছিকৈ পৰে মানে আগফালে হাউলি আছোঁ হেণ্ডেল তলত জোৰটো বেছি পৰিছে তো গাইছ তো লগৰকেইটা আহি পোৱাহি নাই একচুৱেলি তো তাত আমি অলপমান ঠাণ্ডা তেনেকৈ খাই মেলি আহি গ'লোঁ তো আগফালে মানে ৰাস্তা এটা পাইছিলোঁ তো সেইটো কাৰণে ভাবিলোঁ যে অকণমান ৰখি দিওঁ ৰাতিকেইটা কনফিউজ হ'ব পাৰে কোনফালে যাবলৈ তো সেইকাৰণে ৰখি দিছোঁ তো আহি পালেহি চাগে বাকী আমি সময় নষ্ট নকৰোঁ নাজাৰাও উপভোগ কৰি গৈ থাকোঁ তো গাইজ বহুত দিন একচুৱেলি ভিডিঅ' দিয়া নাই মই তো মানে ক'তো তেনেকৈ ওলাই যাব পৰা নাছিলোঁ তো দোকানত অলপমান বিজি আছিলোঁ তো এইকেইদিনটো আৰু দেৱালী চেৱালী তেনেকৈ কৰোঁতে গুচিয়ে গ'ল পূজা চূজা দেৱালী কৰি একেলগে মানে ক'তো যাব পৰা নাছিলোঁ তো সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ তো আপোনালোকে ছাপোৰ্ট কৰক গাইজ ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিছোঁ সেইটো কাৰণে যি টি ভিডিঅ' দিয়াও নাই তো বাকী আপোনালোকে ছাপোৰ্ট কৰক গাইজ ছাপোৰ্ট বাকী এইডোখৰ আৰু আগলৈকে আগত এখন নদী আছে তো সেই নদীখনলৈকে মই আহিছোঁ একচুৱেলি তাত গা চা ধুই মেলিও গৈছোঁ বাকী তাৰ আগৰ পৰা নজাৰাখিনি সম্পূৰ্ণ মোৰ কাৰণে সম্পূৰ্ণ হ'ব
সেইখিনিৰ কাৰণে মই চাবলৈ ৱেইট কৰি আছোঁ। এইখিনি যেনেকুৱা মই আগতে আহিছোঁ বাৰু হ'লেও কিন্তু পাঁচ মিনিটমান হৈ গ'ল বে, বাইক বন্ধ কৰি থৈ দিছোঁ, দৰকাৰে নাই চলাবলৈ। এক্সিডেণ্ট Oh man, বহুত দিনৰ পৰা মিছ কৰি আছিলোঁ ডাৰ্লিং, ফাইনেলি পাই গ'লোহি তোমাক। অ'কে গাইজ, তো আমি ইয়াত অকণমান দেৰি ৰখিলোঁ একচুৱেলি, লংডিঙলৈ আৰু কিমান 25, আমি সেই তাত চাইনবৰ্ডখন 25 মান পাই আহিছিলোঁ একচুৱেলি। তো তাৰ পৰা 5 কিলোমিটাৰমান আহিলোঁ, তো 20 কিলোমিটাৰমান আছে। তো জেগাডোখৰ ধুনীয়া, ইয়াত মানে অলপমান ঝৰ্ণা চৰ্ণা তেনেকৈ আছে, যিখন ঝৰ্ণা আগলৈ আছে। তো ইয়াতে গোটেইকেইটা ৰখিলোঁ। তো গোটেইকেইটা আপোনালোকক চিনাকি কৰাই দিয়া নাই একচুৱেলি। তো চাওঁ বিপ্লৱ ভাই, ইয়াক আপোনাৰ আহোঁতে লগ পাইছিলে, মই আহি আছোঁ। জেগাটো কেনেকুৱা পাইছে? জেগাটো বৰ ধুনীয়া, আল্টিমেট প্লেচ। তো এইফালে সিহঁতি ফটোশ্বুট কৰি আছে, বাকী সিহঁতকো চিনাকি কৰাই দিওঁ। এইফালে চাওঁ, তোমাৰ নামটো কৈ দিয়া বা। হেল্ল', মোৰ নাম সাদিক, ভাল লাগিছে, ছাপোৰ্ট কৰিব। থেংক ইউ। তো এইফালে আমাৰ আছে বনি, ছাবস্ক্ৰাইব কৰি দিব দেই, লাইক ছাবস্ক্ৰাইব কৰিব। এতিয়াও পোৱাগৈ নাই পিছে, আৰু হিলিবলৈ আছে, গৈ থাকোঁ ইয়াৰ পৰা। বাই বাই ৱাটাৰফল, ঝৰ্ণা, মিনি শেষ। কিমানে আগলৈ যোৱা, মানুহবিলাক ইয়াতে ৰখি আছে, তাৰপিছত ফটোশ্বুট অলপ কৰিছে। আমি তাত ৰখি টাইম ৱেষ্টে কৰিলোঁ বে, মানে জেগাই ৰখি লাষ্টত ইয়াতো অকণমান ৰখিলোঁ, ভিউটো ধুনীয়া। তো ফটো দুখনমান মাৰিলোঁ। তো ইনষ্টাগ্ৰামত আপোনালোকে ফটোবোৰ পাব, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, তো আপোনালোকে চেক কৰিব পাৰে। 12:30 গৈয়ে পোৱাগৈ নাই বে, মানে মজবুৰ কৰি দিছে ভিউজবিলাকে, ৰখিবলৈ মজবুৰ কৰি দিছে। সেই পাহাৰৰ ওপৰত আপোনালোকে কেমেৰাত একচুৱেলি ধৰা নপৰিব পাৰে, কিন্তু সৰু সৰু ঘৰ আছে, মানুহবিলাকে তাত খেতি কৰা যেন লাগে। অ'কে গাইজ, তো ফাইনেলি জেগাডোখৰ এতিয়াও পোৱাগৈ নাই বাৰু, কিন্তু ইয়াতে মানে ভিউ পইণ্ট দুটামান আছে, তো আপোনালোকক দেখাম এতিয়া। তো
গোটেইখিনি ইয়াত মানে মানুহ অলপ ৰখি আছিলে, তো আমিও ৰখিলোঁ। সেইটো কাৰণে ইয়াত ফটো অলপ মাৰি ল'লোঁ, গোটেই ফটোৱে মাৰিছোঁ আৰু বেলেগ কামটো নাই নগনি। তো এইকেইটা বস্তুৰ কাৰণে ইমান দূৰ আহিছোঁ, তো আপোনালোকক নেদেখালে কেনেকুৱা হ'ব। তো এবাৰ চাই লওক আপোনালোকে বেকগ্ৰাউণ্ড ভিউটো। যি কি নহওক ইমান দূৰ আহিলোঁ, কিন্তু ৱৰ্থ ইট, এইখিনি ৱৰ্থ ইট। আৰু অলপমান যাম বাৰু। তো বাকী ভোকো লাগিছে তেনেকৈ অলপমান, তো কিবা হোটেল চোটেল বিচাৰি যাওঁ, অলপমান ওপৰলৈ যাওঁ। তো টাইমটো কিমান হ'ল? টাইম 2টামান বজালৈকে ইয়াত থাকিম, তাতকৈ বেছি দেৰি নকৰোঁ। যিমান দেৰি হয় য'তলৈকে হয়, তাৰপিছত 2টা বজাৰ পিছত ব্ৰেক হ'ম, কাৰণ কেলৈ ৰিটাৰ্ণ হওঁতে অলপ টাইম লাগিব। তো সন্ধিয়া হোৱাৰ আগে আগে অৰুণাচলৰ পৰা ওলালে ভাল হ'ব। তো ৰাস্তাও যিহেতু অকোৱা পকোৱা ৰাস্তা, তো বিশেষ একো নকওঁ, বাকী লগ পাই আছোঁ মোটোৰ লগত। सुहाना भे गोटे पहाड़ों में गांव बस गया है। Anglang 86, Phoncha 43। आंटी खाना खाने के लिए कहाँ मिलेगा? हाँ, थैंक यू। तो फाइनली আমি লংডিং আহি পালোহি। লংডিঙত আহি কিনি ইয়াতে ম'হৰ মাংস খালোঁ হৈছিলোঁ। তো আগতে খোৱা নাছিলোঁ, তো ম'হৰ মাংস খালোঁ আজি, ঠিকে লাগিলে, বেয়া নহয়। তো এবাৰ যাম, এতিয়া লাইভ যাওঁ। যিমানটা মাংস চাই ভাল লাগিলে চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব।